Hey guys, welcome to my YouTube channel Jintu's Vlog and আজি আমি আহিছো পইচা কালেকশন করবা এই জীবন আৰু বাহিৰৰ পৰা এইফালেই কৰি আছো তে বাকি দেখি আছো আগত যাই লও কাস্টমাৰ যাই থাকা বন্ধু roll back ভিডিও বনাই দাও নতুনকে বহুত দিন হল মই বাহিৰত থাকামতে ভিডিও এটা দিছিলো তেতিয়াৰ পৰা ভিডিও দিয়াই নাই ভাই ইউটিউবত তো গাইস আমি দেখা নাই কি জায়গাত উঠি আছো গাইস বাঘ বাঘ হাতী ঘোঁৰা কি বলে একো গ্যারান্টি নাই দে বাঘ হা অজগৰ সজগৰ পোৱা যাব না তই আছে না চাইছো গাইছ ক'ত বহি আছে ই আৰু ইয়াৰ পৰা এটা কথা ভাল লগৰ চিধাই এমছ খান দেখাই পায় হা এমছ খান গোটাই দেখা পায় না গাইছ কি পাহাৰ ই হেডফোনত ব্যস্ত বৈ গাইছ চাও কি পাহাৰ গিলা হা এই জীৱন আৰু বাহিৰত কি ধুনীয়াকৈ বহি আছিলোঁ এটা ৰুমত কম্পিউটাৰৰ ঘৰত বহি পেলাই হা কম্পিউটাৰ টিপি আছিলোঁ এটা পাহাৰৰ শিল বগাব আহিছোঁ জীৱন গাইজ কি ক'ম আৰু গাড়ী নাহে ওপৰত এই ৰাস্তাততো গাড়ী কেনেকৈ আনবি গাইজ হা এই ৰাস্তাত গাড়ী আহিব লগৰ উপায় নাই আৰু পাহাৰৰ ওপৰত ঘৰ বনা কষ্ট ভাই ঘৰ বনাই কিনে বাহিৰত যাবি কেনাই হ'ব দে থৌ 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 নাই আৰে ভাই তো মোক উঠিয়ে কেতিয়াবা আৰু কষ্ট কৰি ঘৰ বান্ধি কিনে থকা মানুহ না যদিও আমি পাহাৰত নাথাকো কথাটো একে না অলপ তলৰ পৰা উঠি আনা নাই